Indian Council of Medical Research, Mumbai Metropolitan Regional Development Authority, Central Railway, Lok Sabha, Rajendra Prasad Central Agricultural University. Hello and welcome दोस्तों to our the most popular YouTube channel Dorong Job Subject. আজিৰ ভিডিওটোত আপোনালোকৰ লগত আলোচনা কৰিম আসাম এণ্ড অল ইণ্ডিয়া বেচিছত বিভিন্ন ডিপাৰ্টমেণ্টত মুকলি হোৱা হাজাৰ হাজাৰ চৰকাৰী চাকৰিৰ সন্দৰ্ভত। ইয়াৰ আগৰ ভিডিওটোত হোম চৰকাৰৰ 30টা বিভাগত মুঠ 3898টা পদৰ নিযুক্তি আৰম্ভ সন্দৰ্ভত সুন্দৰভাৱে আপোনালোকৰ ওচৰত দাঙি ধৰা হৈছিল। আপোনালোকে যথেষ্ট সহায় আগবঢ়াইছিল, তাৰ বাবে আপোনালোকৰ ওচৰত মই কৃতজ্ঞ। যিসকলে ভিডিওটো চোৱা নাই মিছ নকৰিব, ডেছক্ৰিপশ্যনত লিংক দিছোঁ, চাই ল'ব। আজিৰ ভিডিওটোত আপোনালোকক জনাম কেইখনমান গুৰুত্বপূৰ্ণ অল আসাম আৰু অল ইণ্ডিয়া চেণ্ট্ৰেল বেচিছৰ হাজাৰ হাজাৰ পদৰ চাকৰি। ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ, মুম্বাই মেট্ৰপলিটান ৰিজিয়ন ডেভেলপমেণ্ট অথৰিটি, চেণ্ট্ৰেল ৰেলৱে, লোকসভা, ৰাজেন্দ্ৰ প্ৰসাদ চেণ্ট্ৰেল এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি, ষ্টেট হেল্থ ছ'চাইটি, নেশ্যনেল এলিজিবিলিটি টেষ্ট, বেংক অফ বৰোদা, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, অল আসাম বেংকিং জব আদিৰ বাহিৰেও আৰু বহুকেইটা ডিপাৰ্টমেণ্টত মুকলি হোৱা পদৰ নিয়োগ আৰু এইবোৰৰ এলিজিবিলিটি আজিৰ ভিডিঅ'টোত জানিব পাৰিব। ইয়াৰ বাবে ভিডিঅ'টো ধৈৰ্য সহকাৰে স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব লাগিব। আশা কৰিছোঁ সকলোৱে ইতিমধ্যে চেনেলটো ছাবস্ক্ৰাইব কৰিছে। যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু দয়া কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। তো আহক সকলোৱে আগবাঢ়ো আৰু অসমখনক আগুৱাই লৈ যোৱাত প্ৰতিজ্ঞাবদ্ধ হওঁ। Subscribe now. Press the bell icon on YouTube app and never miss another update. Number 1, Indian Council of Medical Research, চমুকৈ ICMR। ইয়াত আছে জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ, চমুকৈ JRFৰ বহুকেইটা চাকৰি। আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব মই দেখুওৱা ধৰণে, আৰু ইয়াত জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপৰ 150টা পোষ্ট আছে। ইয়াৰ লাষ্ট ডেট 27 মে 2020। কোৱালিফিকেশ্যন মাষ্টাৰ অফ ছায়েন্স বা মাষ্টাৰ অফ আৰ্টছ নতুবা তাৰ সমপৰ্যায়ৰ। লগতে লাগিব জেনেৰেল EWS আৰু OBC সকলৰ বাবে 55% মাৰ্কছ, আৰু SC ST আৰু PWD সকলৰ অতি কমেও 50% মাৰ্কছ তলত এপ্লাই লিংক আছে। আপোনালোকৰ সুবিধাতে ডিছক্ৰিপশ্যনত এপ্লাই লিংক দিম, তাৰ পৰা এপ্লাই কৰিব পাৰিব। ইয়াৰ ওপৰত কিবা সুধিব লগা থাকিলে নিশ্চয় কমেণ্ট কৰিব। এতিয়া নেক্সট চাকৰিটো আলোচনা কৰিম। নাম্বাৰ 2, লোকসভা। ইয়াত আছে আপোনাৰ বাবে 40টা ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট পদৰ চাকৰি। লাষ্ট ডেট দিছে 1 এপ্ৰিল 2020। ডিটেইলছ জানিবৰ বাবে ইয়াৰ ওপৰত ক্লিক কৰিব পাৰিব। লোকসভাত ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট পদৰ বাবে মিনিমাম গ্ৰেজুৱেশ্যন থাকিব লাগিব আৰু মিনিমাম টাইপিং স্পীড থাকিব লাগিব পাৰ মিনিটত 40টা শব্দ, আৰু বেছিক কম্পিউটাৰ ৱৰ্কিং নলেজ লাগিব আপোনাৰ মাইক্ৰ'ছফ্ট ৱৰ্ড, মাইক্ৰ'ছফ্ট এক্সেল আৰু পাৱাৰ পইণ্ট। এই আটাইবোৰ কোৱালিফিকেশ্যন থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিছোঁ, তাৰ পৰা এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব লাগিব আৰু ফৰ্মখন ফিল আপ কৰি ডকুমেণ্টছ সহ জমা দিব লাগিব, নতুবা আপুনি বাই পোষ্ট চেণ্ড কৰিব পাৰিব। পিছৰ চাকৰিটো চাইছোঁ। নাম্বাৰ 3, ৰাজস্থান হাইকোৰ্ট। ইয়াত আছে আপোনাৰ জুনিয়ৰ জুডিচিয়েল এছিষ্টেণ্ট, ক্লাৰ্ক আৰু অন্যান্য পোষ্টসমূহ আদি কৰি টোটেল 1760 ভেকেঞ্চিজ। লাষ্ট ডেট দিছে 27 এপ্ৰিল 2020। তো আটাইকেইটা পদৰ বাবে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন লাগিব ভাৰতৰ যিকোনো ইউনিভাৰ্চিটিৰ পৰা আইন বিভাগত গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব, আৰু লগতে বেছিক নলেজ হিচাপে কম্পিউটাৰ নলেজ থাকিব লাগিব। ৰাজস্থান হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব লাগিব। আপোনালোকৰ সুবিধাৰ্থে ডিছক্ৰিপশ্যনত লিংক দিছোঁ, তাতে ক্লিক কৰি এপ্লাই কৰিব পাৰিব। নাম্বাৰ 4ত দিল্লী ডেভেলপমেণ্ট অথৰিটি, চমুকৈ DDA। ইয়াৰ লাষ্ট ডেট হৈছে 22 এপ্ৰিল 2020। ইয়াত আছে আপোনাৰ ডেপুটি ডিৰেক্টৰ, SO, ষ্টেনো আৰু অন্যান্য পদসমূহ আদি কৰি টোটেল 629 পোষ্ট আছে। পদসমূহৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব ডেপুটি ডিৰেক্টৰ ছিষ্টেম পদৰ বাবে কম্পিউটাৰ ছায়েন্সত PhD বা IT নতুবা ME বা MTech ইন কম্পিউটাৰ ছায়েন্স IITৰ প্ৰথম বিভাগৰ সৈতে। ডেপুটি ডিৰেক্টৰ প্লেনিং পদৰ বাবে লাগিব আপোনাৰ বেচেলাৰ্ছ ডিগ্ৰী ইন প্লেনিং, আৰ্কিটেকচাৰ, চিভিল, মিউনিচিপেল ইঞ্জিনিয়াৰিং অথবা জিঅ'গ্ৰাফী, ছ'চিয়'লজি বা ইকনমিক্স আদিৰ যিকোনো এটা ছাবজেক্টত মাষ্টাৰ ডিগ্ৰী লাগিব। এছিষ্টেণ্ট ডিৰেক্টৰ PIC পদৰ বাবে প্লেনিং বা আৰ্কিটেকচাৰ বা চিভিল বা মিউনিচিপেল ইঞ্জিনিয়াৰিঙত বেচেলাৰ্ছ ডিগ্ৰী নতুবা জিঅ'গ্ৰাফী বা ছ'চিয়'লজি বা ইকনমিক্সত মাষ্টাৰ ডিগ্ৰী লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা। এছিষ্টেণ্ট ডিৰেক্টৰ ছিষ্টেম পদৰ বাবে BE
বা বিটেক বা মাস্টাৰ অফ ছায়েন্স ইন কম্পিউটাৰ ছায়েন্স IIT ইত্যাদি নতুবা প্ৰথম বিভাগৰ 60% মাৰ্কছৰ সৈতে যিকোনো ইউনিভাৰ্চিটিৰ পৰা MCA কৰা হ'ব লাগিব আৰু ৰিলেভেণ্ট ফিল্ডত এবছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ বাবে যিকোনো ইউনিভাৰ্চিটিৰ পৰা CA বা CS বা ICWA বা মাষ্টাৰ ইন ফাইনেন্সিয়েল কণ্ট্ৰোল বা MBA থাকিব লাগিব প্লেনিং এছিষ্টেণ্ট পদৰ বাবে লাগিব বেচেলাৰ্ছ ডিগ্ৰী ইন প্লেনিং অৰ আৰ্কিটেক্সাৰ SO পদৰ বাবে বেচেলাৰ্ছ ইন এগ্ৰিকালচাৰ বা হৰ্টিকালচাৰ বা ফৰেষ্ট্ৰি কৰা হ'ব লাগিব আৰ্কিটেক্সাৰ এছিষ্টেণ্ট পদৰ বাবে লাগিব ডিগ্ৰী ইন আৰ্কিটেক্সাৰ সাৰ্ভেয়ৰ পদৰ বাবে ডিপ্লোমা লাগিব বা 2 বছৰৰ নেশ্যনেল ট্ৰেড সাৰ্টিফিকেট সাৰ্ভেয়িং অৰ সাৰ্টিফিকেট লাগিব লগতে 2 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব স্টেনোগ্ৰাফাৰ গ্ৰেড D পদৰ বাবে মাত্ৰ 12 পাছ লাগিব অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব পাটৱাৰী পদৰ বাবে লাগিব গ্ৰেজুৱেচন জুনিয়ৰ সেক্ৰেটাৰিয়েট এছিষ্টেণ্ট পদৰ বাবে লাগিব 12 পাছ যথেষ্ট পোষ্ট আছে আৰু মালি পদৰ বাবে কোৱালিফিকেশ্যন লাগিব অনলি 10 পাছ আজি এইখিনিতে ভিডিওটো সামৰিছো নেক্সট চাকৰিসমূহ আমি নেক্সট ভিডিওটোত আলোচনা কৰিম এনে ধৰণৰ নতুন নতুন চাকৰিৰ ভিডিওবোৰ সকলোতকৈ আগত চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আকৌ আহিম নেক্সট ভিডিওত জয় আই অসম